হেল্ল' ভিউৱাৰ্ছসকল, আজি অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ব্লগটো খুব এটা স্পেচিয়েল ব্লগ হ'ব। এইবাৰ চাওক মই হাতত কি লৈ আছোঁ, কিন্তু আপোনালোকে এখন খুলি নেদেখাওঁ। এতিয়া আপোনালোকে ভিডিঅ'টো শেষলৈকে চালে গম পাব মই ক'লৈ গৈ আছোঁ। আজি খুব স্পেচিয়েল হ'ব মানে, আৰু পূৰা বেগ চেগ লৈ লৈছোঁ, আৰু লগত আৰু কিছুমান যাব, কোন যাব তেনেকৈ চব সকলোবিলাক দেখাম। ব'লক তেন্তে আজি যাওঁ ঠাইডোখৰলৈ। ফাৰ্ষ্টে উঠিলেও ধুনীয়াকৈ, তাৰপিছত ইডোখৰ গৈ থাকিম, আৰু আমাৰ পৰা গাড়ী ৰৈ আছে, আৰু গাড়ীত যাম। মই আহি পাই গ'লহি গাড়ীৰ ওচৰত, মোক ইয়াত গাড়ীৰ ওচৰত থৈ গ'লহি। এখন গাড়ী আমাৰ বাবে ৰৈ আছে, এখন ট্ৰেভেলাৰ, আৰু আমি লৈ লৈছোঁ কিছুমান বস্তু লৈছোঁ, পুলি লৈ লৈছোঁ, আৰু কিছুমান পুলি লৈছোঁ। আমি গৈ দেখামগৈ ক'ত কেনেকৈ দিলোঁ, কি কৰিলোঁ আজি। মানে খুব ভাল ব্লগ হ'ব, আপোনালোকে একদম চাই যাওক। আমাৰ কলেজৰ আৰু ষ্টুডেণ্টবিলাক গৈছে। মই সিহঁতৰ এইফালে আছে প্ৰস্তুতি। কেনেকুৱা লাগিছে প্ৰস্তুতি, কোৱা? এইফালে আছে নৱজ্যোতি, ক'বালৈ যায় বোলে ওলাই দোকান। আৰু এইফালে আমাৰ মামা হিৰঞ্জ্যোতি। কোৱা? ভাল লাগিছে, ভাল লাগিছে। এটা নতুন অনুভৱ, নতুন যাত্ৰা, সকলোৱে দিলে শুভেচ্ছা থাকিব। ভাল লাগিব নহ'লে যাত্ৰাটো। এইফালে আছে আমাৰ মৰমৰ সৰু ভণ্টি হেমাশ্ৰী। কোৱা তোমাৰ? ভালে লাগিছে, বহুত এক্সাইটেড হৈ আছোঁ। প্ৰথমবাৰৰ কাৰণে যাম আৰু। ঠিক আছে। একেবাৰে লাষ্টত বহি আছে আমাৰ ছাৰ। ছাৰৰ পৰা মন্তব্যটো লওঁ। সঁচাকৈ আজি এটা খুব সুন্দৰ দিন। আমি আমাৰ অঞ্চলটোৰ যিসমূহ প্ৰতিভা, এই প্ৰতিভাসমূহ তুলি ধৰিবৰ বাবে বা প্ৰতিভাসমূহ আগবঢ়াই নিবৰ বাবে আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰই আমাক এটা সুযোগ প্ৰদান কৰিছে। গতিকে সেই সুযোগটো ল'বলৈ আমি গৈ আছোঁ, আৰু আশা কৰোঁ আমাৰ সকলোৱে খুব সুন্দৰভাৱে প্ৰদৰ্শন কৰি এটা ভাল আমি ভাল পৰ্যায়লৈ যাব পাৰিম। বহুত ভাল লাগিব আজি গৈ। হয়, আমি এতিয়া চেপন পালোহি ন? কেনেকুৱা লাগিছে আমাৰ লগত গৈ? ভালে লাগিছে। আমি গৈ আছোঁ। সেইটো এইফালে দীপজ্যোতি আহিলে আমাৰ লগত। এইফালে দীপজ্যোতি আহি পালেহি, পূৰা ধুনীয়াকৈ বহি গৈছে, পূৰা ষ্টাইলত ওলাই আহিছে। আজি কেনেকুৱা লাগিব কোৱা তোমাৰ মানে গৈ? বহুত এক্সাইটেড হৈ আছোঁ কাৰণে, আৰু কি হয় নাজানো। তাত নিজৰ ফালৰ পৰা সম্পূৰ্ণ 100% দিম বুলি ভাবি আহিছোঁ, যে কি হয় নাজানো। ভাল হ'লে ভাল হয়। ভাল হ'লে ভাল হ'ব। আমাৰ লগত আছে লক্ষ্যজিৎ দাদা। কওক কিবা এটা। বৰষুণ দি আছে পূৰা, আৰু বৰষুণৰ মাজে মাজে আমি গৈ আছোঁ। আহি পাই গ'লো মৰাণ টাউন, আৰু মৰাণ টাউনৰ পৰা ডিব্ৰুগড় আমি যাম, আৰু ডিব্ৰুগড়ত গৈ এডোখৰ বিশেষ ঠাইলৈ গৈ আছোঁ, আৰু সেই ঠাইডোখৰ কি হয় আমি আপোনালোকক দেখাম ধুনীয়াকৈ। আৰু আমি সকলোৱে এটা লক্ষ্য লৈ গৈ আছোঁ। কি হয় তেনেহ'লে আপোনালোকে চাব, ভিডিঅ'টো শেষলৈকে চাব বুলি আশা থাকিল। আৰু ইমান ধুনীয়া বৰষুণ দি আছে, ইমান ধুনীয়া প্ৰকৃতিৰ এটা সৌন্দৰ্য শোভা উপভোগ কৰি গৈ আছোঁ। যিহেতু আজি আমাৰ অনুষ্ঠান হ'ব, আৰু অনুষ্ঠানৰ বাবে সিহঁতি চব পূৰা আলোচনা কৰি গৈছে। একদম ইটোৱে সিটোৱে কিবা কিবি পতা পাতিকৈ গৈ আছে, আৰু মই সিহঁতক মনে মনে ভিডিঅ' কৰিলোঁ, সিহঁতি গম নাপায়। আৰু সিহঁতি ভালকেনে আলোচনা কৰি গৈ আছে। ভাল হ'লে সকলোৱে ভাল হয়, আৰু আপোনালোকেও ভাল হ'ব বুলি আমাক আশীৰ্বাদ দিয়ক। আৰু আগলৈ ভিডিঅ'টো চাই থাকক। আগত যে সেই দলংখন দেখিছে আপোনালোকে, সেই যে দলংখন ওপৰেদি দেখিছে, তলে যে ৰাস্তাটো আছে, কি মোৰ নষ্ট কৰা নাই এনেই ভাবকচোন, আৰু কি আচৰিত চাওক। বৰ্তমান পিছে আচৰিত নহয় বাৰু আজিকালি, তথাপিও মানে এনেকুৱাবিলাক ভাবি আচৰিত লাগে যে ওপৰেদি ট্ৰেইন যায় আৰু তলেদি গাড়ী যায়। আপোনালোকে চাওকচোন ওচৰৰ পৰা ভালদৰে। আমি ডিব্ৰুগড় যাওঁতে এই ৰাস্তাটোত আমি এখন পাই থৈ যাওঁ, এখন খুব ভাল লগা হয়। ওপৰেদি এখন ট্ৰেইন চলি যায়, আৰু তলেদি গাড়ীবিলাক অহা যোৱা কৰি থাকে। আৰু এইখন চাওক ব্ৰহ্মপুত্ৰৰ উপনৈ বুঢ়ীদিহিং নৈ, আৰু বুঢ়ীদিহিং হৈছে ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ এখন নৈ, আৰু এইখন গৈ ব্ৰহ্মপুত্ৰত পৰিছেগে। আৰু চাওক ইমান ধুনীয়া এটা সৌন্দৰ্য, চাওকচোন পানী অলপ বাঢ়ি আছে, তথাপিও ইমান ধুনীয়াকৈ সোঁত বলি আছে, আৰু চাৰিওফালে পৰিৱেশটো চাওক ইমান ধুনীয়া। মুঠতে আপোনালোকে আজি প্ৰথম পৰাই ইমান ভালকৈ চাবলৈ পাইছে, আৰু শেষত গৈ বহুত ধুনীয়া দেখিবগৈ। আমাৰ অনুষ্ঠানবিলাক চাব পাৰিব, তেনেহ'লে ভিডিঅ'টো চাই থাকক। আৰু এইটো কাৰ ঘৰ আপোনালোকে সকলোৱে নিশ্চয় চিনি পায়, আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াদেৱৰ ঘৰ। যদি কোনোবাই আহিছে তেন্তে কমেণ্টত জনাই দিব পাৰে। আপোনালোকৰ চাগে ইমান দেৰি অধৈৰ্য লাগি গৈছে। অৱশেষত আমি আহি পাই গ'লোহি। আমি আহি থকা গন্তব্যস্থান এয়া আকাশবাণী ডিব্ৰুগড়। আৰু ভিতৰলৈ সোমাই যাম। ভিতৰৰ বস্তু গোটেইবিলাক আপোনালোকক সুন্দৰকৈ মই দেখুৱাবলৈ চেষ্টা কৰিম, যিমানখিনি পাৰোঁ, যিমানখিনি ইয়াত পৰা যায়।
এলাও নাই ফটোগ্ৰাফী, গতিকে দেখাব নোৱাৰিম। তথাপিও মই কিছুমান দেখাবলৈ চেষ্টা কৰিম। আমাৰ ছাৰ আৰু এজন দাদা ইতিমধ্যে নামি গ'লেই আৰু আমিও গৈ থাকিম। এতিয়া আপোনালোকে চাওকচোন, সোমাই ইমান ধুনীয়া এটা সৌন্দৰ্য। মই ভালদৰে ভিডিঅ' কৰিব পৰা নাই, যিহেতু ফটোগ্ৰাফী এলাও নাই। তথাপিও মই কিছুমান ভিডিঅ' কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু কাষে চাওঁ ইমান ধুনীয়া পৰিৱেশ ইয়াত পছন্দ, একদম ভিতৰত সোমাই গ'লে চাগে আৰু ভাল লাগিব। একদম ঠাণ্ডা এটা পৰিৱেশ যেন পাইছোঁ ভিতৰত। ভিতৰডোখৰ অকণমান দেখাই দিওঁ আপোনালোকৰ, আৰু আমি ইয়াত কি কৰিলোঁ সেইবিলাক অকণমান দেখাই দিম। তেনেহ'লে চাওক, আমি ইয়াতে অকণমান সম্বৰ্ধনা অনুষ্ঠান পাতিলোঁ। আমি ৰূপজিত দুৱৰা ছাৰ, জিন্তু ছাৰ, বৰষা বাইদেউহঁতক আমি অকণমান মৰম যাচিলোঁ, আৰু সেই কি আমি কেনেকৈ কৰিলোঁ অকণমান আপোনালোকক দেখাই দিছোঁ। আৰু আপোনালোকে এই পুলিটো দেখিছে, এই পুলিটো এটা বিশেষ গুণ আছে। আৰু এই গুণটো কি হয়, আমাৰ কলেজৰ এজনী ছাত্ৰীয়ে নিছে, তাই মুখেৰে শুনো আহকচোন। ইয়াৰ নামটো হৈছে লক্ষ্মী তৰু। তাৰপৰা এইটো বহুত ঔষধি গুণ আছে আৰু বহুত আপুৰুগীয়া বস্তু হয়। ইয়াৰ পাত খালে মানে BP ঠিকে থাকে, আৰু ইয়াৰ যিটো ফল হয় সেইটো মানে ডায়েবেটিছৰ কাৰণে খুব ভাল। কিমান ডাঙৰ গছ? ডাঙৰ মানে অলপ ডাঙৰ হয়, মই ইমান ডাঙৰকৈ নাই দেখা, যিহেতু বহুত সৰু হয়, মানে বহুত সৰুতে লাগে গছ, মানে বেছি ডাঙৰ নহয়। অকণমান জোপোহা টাইপৰ, মানে জোপোহা নহয়, এই তিনিখনমান হ'ব নোখ হ'ব, মানে ইমান দেখিছোঁ আৰু তাত। লক্ষ্মী তৰু। লক্ষ্মী তৰু মানে আমাৰ পেহাজনে দিছিল, ইমান ডাঙৰ হোৱাগে নাই এতিয়ালৈকে। ইমান ডাঙৰ হয় মানে নাজানো, যিহেতু ইয়াৰ নহয় এইটো। আপোনাৰ ধন্যবাদ। থেংক ইউ। চবেই কিবা কিবি দিছে, এতিয়া ময়ো কিবা এটা দি দিওঁ নে কি কয়। আৰু মই কিবা কিবি এনে ক'লোঁ, কি ক'লোঁ আপোনালোকে শুনিবচোন, শুনক দিয়ক, অকণমান শুনাই দিছোঁ। শুভকামনা আৰু কৃতজ্ঞতা পত্ৰ। তাৰিখ 21 আগষ্ট 2021 শনিবাৰ। স্থান আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ প্ৰাংগণ। প্ৰতি আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ পৰিয়াল, বৈৰাগী মঠ, ডিব্ৰুগড়, অসম। পূব আকাশত হেঙুলীয়া বেলিটো ওলোৱাৰ প্ৰস্তুতি চলাৰ পূৰ্বেই আমাৰ প্ৰতিখন ঘৰতে চন্দ্ৰদলে অনাতাঁৰ যন্ত্ৰণৰ পৰা নিগৰি অহা আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ কেইটিমান চিনাকি মিঠা কণ্ঠই। সেয়া কেৱল কণ্ঠ নহয়, আমাৰ বুকুত স্থাপত্য কাটি ৰৈ যোৱা স্মৃতিৰ ভাস্কৰ্য। কমাত আগবাঢ়ি যোৱা সময়, উঠি অহা বেলিটো আৰু বাজি থকা অনাতাঁৰৰ অনুষ্ঠানৰ সৈতে আগবাঢ়ে আমাৰ প্ৰতিটো দিন। শাওণ গৈ আঘোণ হয়, আঘোণ গৈ বহাগ, আঘোণৰ পথাৰৰ ব্যস্ততা, আঘোণৰ পকাধানত থকা বহাগৰ ৰং ধেমালিৰ খবৰ ৰাখি একেলগে আগবাঢ়ে আকাশবাণী ডিব্ৰুগড়। এই ঘূৰীয়া সময়বোৰ আমাৰ আটাইৰে প্ৰিয়। অতীত বাগৰি যায় হৈ পৰে স্মৃতি। হেৰাই যোৱা অতীতৰ সৈতে হেৰাই যোৱা ল'ৰালিৰ স্মৃতি বিচাৰি হাবাথিৰ খোৱা আমিবোৰৰ বাবে আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰ এটি ঘূৰীয়া ঠিকনা। জীৱনৰ আদিভাগলৈ ঘূৰি চাই নষ্টালজিক হ'বলৈ আকাশবাণী ডিব্ৰুগড় এটি অজুহাত। সেই আকাশবাণীৰ বুকুত ভৰি থোৱাৰ হেঁপাহ, এবাৰ আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰত চুই চোৱাৰ হেঁপাহ, তোলাচনীত জুখিব নোৱাৰাকৈ কলিজাৰ আগমহ টুকুৰাত লৈ ফুৰা মৰম, আৱেগবোৰ যচাৰ হেঁপাহ, নেদেখাকৈ বুকুৰ আপোন হৈ পৰা মানুহকেইগৰাকী নয়ন ভৰি চোৱাৰ হেঁপাহে আমাক সদায় উদ্যাপন কৰে। সেই হেঁপাহৰ বুকুচাত উঠি আহি আজি আমি আকাশবাণী ডিব্ৰুগড়ৰ বুকুত পদাৰ্পণ কৰিলোঁ। এয়া আমাৰ বাবে কোনো মহাকাশচাৰী শূন্যত পদাৰ্পণতকৈ কোনো গুণে কম নহয়। প্ৰজ্ঞাৰ আলোক চিৰদীপ্তমান সেই আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰ। আমাৰ দ্বাৰা প্ৰতিগৰাকী শ্ৰোতাৰ জীৱন ধন্য কৰি উজনি অসমৰ সিংহভাগ পৰিয়ালতেই প্ৰজ্ঞাৰ পোহৰ বিলত মগ্ন হোৱা তুমি চিৰ অনন্য। তোমাৰ নিষ্ঠা, সততা আৰু দায়বদ্ধতাক আমি সদায় শ্ৰদ্ধা কৰোঁ। স্ববৈশিষ্ট্যৰে হাজাৰ প্ৰত্যাহ্বানকো গ্ৰহণ কৰি নীৰৱে তুমি তোমাৰ কাম কৰি গৈছা। তোমাৰ বুকুত প্ৰাণ পাইছে 50টাকৈ সেউজীয়া বৰ্ষই। স্বৰ্ণাধীন অতিক্ৰমী 9 গতিৰে খোজ লোৱাৰ এই পবিত্ৰ সময়তে আমি তোমাৰ বুকুলৈ আহি তোমাক অত্যন্ত নিষ্ঠা, সততা আৰু দায়বদ্ধতাৰে আগুৱাই নিব খোজা তোমাৰ পৰিয়ালৰ প্ৰতিগৰাকী সদস্যকে জনাব বিচাৰিছো অফুৰন্ত শুভকামনা, কৃতজ্ঞতা আৰু গভীৰ শ্ৰদ্ধা। বৈ যোৱা সময়ৰ বুকুত খাজ কাটি কাটি আগুৱাই নিয়া সেইসকল ব্যক্তি সদায় শ্ৰদ্ধা আৰু ধন্যবাদৰ পাত্ৰ। শেষত তোমাৰ এই স্বৰ্ণযাত্ৰা চন্দ্ৰ সূৰ্য থকালৈকে হওক, তাৰে অলেখ কামনাৰে অযুত শুভকামনা। প্ৰান্তত লক্ষ্যজিৎ ফুকন, বিভূতি মহন, উৎপল ফুকন, দীপজ্যোতি খনিকৰ, নৱজ্যোতি ভৰালী, শোভনা গগৈ, হিৰণজ্যোতি ফুকন, প্ৰস্তুতি চাৰক, হেমাশ্ৰী দুৱাৰা, শুভাকাংক্ষী তথা নিয়মীয়া শ্ৰোতা চেপন শিৱসাগৰ অসম। ধন্যবাদ। এইফালে আমাৰ লগত দীপজ্যোতি চাওকচোন, ইমান ধুনীয়াকৈ প্ৰতিকৃতি আঁকি দিছে। জিন্তু ছাৰ, বৰষা বাইদেউ একদম মানিবলগীয়া কৈছে ন, সেই হাইলাখ একদম একেই আঁকি দিছে। আৰু
এইটো চাওক ইমান ধুনীয়া ৰংঘৰ। বকতাৰ শ্ৰদ্ধা দেৱাংগ বৰুৱাদেৱে এইটো আকাশবাণী লৈ বুলি উপহাৰ হিচাপে যাচিছে। মই সেই দেৱাংগ বৰুৱাদেৱৰ ঘৰতো এদিন গৈ ভিডিঅ' বনামগৈ, আপোনালোকক দেখাম দেৱাংগ দাদাৰ ঘৰত তেওঁ কেনেকৈ কিবিলাক বাঁহৰ কাম কৰে, সকলোবিলাক একদম মানে আপোনালোকে দেখি সেই ভিডিঅ'টো আচৰিত হ'ব, বাঁহৰ পৰা কেনেকৈ বস্তুবিলাক বনায়। তাৰপিছত আৰু বিভূতি দাদাই এইফালে নিজে লিখা কিতাপ হয় ইফালে উপহাৰ দিছে। আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ শ্ৰদ্ধাৰ ছাৰ বাইদেউসকলে ৰূপজ্যোতি দুৱৰা ছাৰ, জিন্তু ছাৰ, বৰষা বাইদেউসকলে আমাক মৰম যাচিলে আৰু খুব আমাক ভাল ভাল কথা ক'লে। ৰূপজ্যোতি দুৱৰা ছাৰে তেওঁ কিছুমান যি কথা ক'লে, মানে আমাৰ এটা টাৰ্গেট থাকে নহয়, আৰু লক্ষ্য এটা থাকে যে হয় সেই লক্ষ্যটো পাবলৈ হ'লে তোমাক টনা আজোৰা ইটো সিটো বহুত হ'ব। যিমানে টনা আজোৰা কৰক সেই চকুটো তাৰ পৰা কিন্তু বেলেগত নিনিবা হয় দেই। আমাক ৰূপজ্যোতি ছাৰে ক'লে যে নাটক এখন মানে ৰেডিঅ'ত কেনেকৈ কৰা হয়, যে ৰেডিঅ'ত কেৱল শব্দহে, গতিকে সেইটো কেনেকৈ কৰা হয় তেওঁ সেইটো আমাক সুন্দৰকৈ বুজাই দিলে। এইটো সিটো চৰিত্ৰক কিবা এটা কৈছে, তাৰপিছত দুই টকাটকি হৈছে, কিবা হৈছে, অডিঅ'ত তুমি এটা কেনেকৈ কৰিবা? নিজকে ফুলিম বস্তুটো, তুমিতো চকী মেজ একো দেখুৱাব নোৱাৰা, সোমাই অহাটো দেখুৱাব নোৱাৰা। তুমি সেই বস্তুটো তাৰমানে তোমাৰ সংলাপ বা চাউণ্ড এফেক্টেৰে তুমি ক'ব লাগিব। আমি শুনিব লাগিব যে আচ্ছা সি মানে মানুহজনে কাৰোবাক গালি পাৰি মানে সি সোমাই আহিছে, টেবুলখন টানিছে, টেবুলখন কেলে টানিছে, তোক বহিবলৈ নিদিওঁ, ষ্টেজত কি হ'ব, তোক বহিবলৈ নিদিওঁ, নবহিবি, চৈখন টানি দিলে। এতিয়া আমাৰ অডিঅ'ত ৰেডিঅ'ত কি হ'ব, তোক মই বহিবলৈ নিদিওঁ। তুমি মানে ডাইলগ বা চাউণ্ড এফেক্টেৰে বস্তুটো এনেকুৱাকৈ ক্ৰাফ্টটো কৰিব লাগিব, সি গম পাইছে যে এই দুটা মানুহৰ কাজিয়া হৈছে, তাক বহিবলৈ দিয়া নাই, হেৰি কৰা নাই, লাহে লাহে তৰ্কটো বাঢ়ি গৈছে, তৰ্কৰ বিষয়টো এইটো হ'ল, কেনেকৈ গৈছে। তাৰমানে তুমি মোক এটা সাধু কৈ আছা, শব্দেৰে সকলোখিনি শব্দৰে খেলিব লাগে। এওঁলোক হৈছে জিন্তু চেতিয়া ছাৰ আৰু বৰষা বাইদেউ আৰু জিন্তু ছাৰো আমাক বহু কথা ক'লে, বহু ভাল ভাল কথা ক'লে। তেওঁলোকে কি ক'লে অকণমান দেখাই দিছোঁ। আৰু তাৰ কাৰণেতো আমি আজি কি ক'ম ভাবি পোৱা নাই, কিন্তু এই যিটো আমাৰ সম্বন্ধ, এই সম্বন্ধ যাতে তোমালোকে ভৱিষ্যতলৈ কঢ়িয়াই নিয়া আৰু সদায় আমাৰ লগত থাকা, সেয়া আমি আশা কৰিম। তোমালোকক বহুত ধন্যবাদ। বহুত ধন্যবাদ। আৰু ৰেডিঅ' মিনছ পজিটিভিটি। তুমি যেতিয়া ইণ্টাৰনেট চাবা তুমি বহুত বস্তু দেখিবা, গুগল তাত হেৰি আছে, তাত তুমি বাছি ল'ব লাগিব কোনটো পজিটিভ কোনটো নিগেটিভ। কেতিয়াবা তোমাৰ মনটো বেয়া দিশেও যাব পাৰে, বা কেতিয়াবা তুমি সময় নষ্ট কৰিবা, কেতিয়াবা ভ্ৰমিত হৈ যাবা, বাট ৰেডিঅ' ইজ অনলি এবাউট পজিটিভিটি। তুমি যিটো তোমাক লাগে সেইটোৱে তুমি ৰেডিঅ'ত পাবা, তাত তুমি বাছি ল'বলৈ দৰকাৰ নাই, তুমি সদায় তাত মন্থন কৰা বস্তুখিনিহে তাত পাবা। সেইটো এটা পজিটিভ ৰেডিঅ'ৰ প্ৰতি এনেকুৱা ধৰণৰ এটা মনোভাৱেৰে আগবাঢ়ি অহাটো। আৰু যিমান ভিজুৱেল মিডিয়া হওক বা অন্যান্য মিডিয়া যিমান আছে, তোমালোকে যদি কেতিয়াবা তুলনাত্মক বিশ্লেষণ কৰা, ৰেডিঅ'টোৱে সঁচাকৈ ৰাইজৰ উপকাৰৰ কাৰণে কাম কৰি আছে। মই ইয়াত কাম কৰা মানুহ হিচাপে বুলি কোৱা নাই, মই সাধাৰণ এজন শ্ৰোতা হিচাপেও যদি নিজকে বিশ্লেষণ কৰোঁ, মই সেইটো নিজেই অন্তঃকৰণেৰে অনুভৱ কৰোঁ। আৰু এইটো অনুভৱেৰে তোমালোক আহিছা, আমি একেই তাৰমানে একেই অনুভৱ প্ৰত্যেকৰে হৃদয়ত এই ৰেডিঅ'টোৰ প্ৰতি। আশা কৰিছোঁ তোমালোকৰ পৰা ভাল ব্ৰডকাষ্টাৰ ওলাব ভৱিষ্যতে। ইয়াত তোমালোকে পিছত কাম কৰিব লাগিব, আমাৰ পিছত তোমালোক আহিব লাগিব। সেইকাৰণে ৰেডিঅ'টো তুলি ধৰিবলৈ, ভৱিষ্যতলৈ আগবঢ়াই নিবলৈ তোমালোকে যেন সদায় সচেষ্ট হৈ থাকা, সেইটোৱে আমি আশা কৰোঁ। আজি ইমান আদৰ, ইমান চেনেহ দিয়াৰ বাবে তোমালোকক অশেষ ধন্যবাদ। আমি নিমিত্ত মাত্ৰ, আচল এইটো আকাশবাণী। ইয়াত বহুত মানুহে আমাৰ উত্তৰসূৰীয়ে কাম কৰি গৈছে, বহুত মানে তোমালোকে নাম শুনি ভাল পোৱা ডক্টৰ ভূপেন হাজৰিকা, ডক্টৰ মহেশ্বৰ নেওগ, ডক্টৰ লীলা গগৈ, এইবোৰ নাম যদি চৈয়দ আব্দুল মালিক ছাৰ, সকলোৱে ৰেডিঅ'ত কাম কৰিছে। বহুত আছে, চৈয়দ চাদুল্লা এতিয়া কৰি আছে, হিলেন গোহাঁই গানৰ ক্ষেত্ৰতেই হওক। মানে তোমালোকে আমি অসমীয়া মানুহে প্ৰাতঃ স্মৰণীয় বুলি যাক কওঁ, তেনেকুৱা মানুহে এই ৰেডিঅ'টোৰ দায়িত্ববোৰ কান্ধত লৈ আগবঢ়াই গৈ আছে। আমিও এটা সময় আগবঢ়াবলৈ সুবিধা পাইছোঁ, পিছৰখিনি তোমালোকৰ। আৰু এটা মই কথা কওঁ দেই, ভিডিঅ'ত ভালদৰে কথাটো নোলালে মই কৈ দিছোঁ যে ইয়াক মানে কৈছিলে ঘৰত তই অকল খেতি সেইবিলাক দি থাক, তই নিজে খেতি কৰি পাইছে নকৰচোন, খেতি কৰে সেনেকৈ কৈছিলে। খেতি কৰিব লাগে, বাৰী পিছপিনে এটুকুৰা মাটি আছে, একদম মানে পানী হৈ থাকে হা। কৃষ্ণৰ পৰা কি কৃষ্ণ আহিছে, আমি ৰাতি যুগত এটা কৰিলেও কৃষ্ণ এটা কাম কৰোঁ, কঠীয়া কেইটামান ক'ৰবাত বিচাৰোঁ, খেতি কৰি চাওঁ, মায়ে নাম বৰ বেয়া দম দিলে মোক, হৈ যাব বোলে। এইটো ৰাতিপুৱা দেখিছোঁ পানীত নামি কোৰ মাৰি আছোঁ, ময়ো নামিলোঁ,
আমি চফা তাফা কৰিলোঁ। তাৰপিছত মোহনাঘাটত পৌৰঘৰত মানে অকণমান ধান কৰে, তাত কঠীয়া লৈ আহিলোঁ। এদিন এওঁলোক চবেই মিলি কঠীয়া হেৰি কৰিলোঁ। তাৰপিছত ৰাতিপুৱা শুই উঠি ব্ৰাছডাল লৈ ধানকেইডালৰ ওচৰত থাকিব মজা লাগে বুজিছানে। তাৰপিছত এদিন ধান হ'ল, পকিলে, ধান দালোঁ একদম নিয়ম কৰি মূৰত যেনেকৈ আনিলে হা। ধান তোমাৰ মানে যেতিয়া জোখা হ'ল এনেকুৱা মানে বগী টিংটোত ফিটিং মাৰে ন খাব লাগে। মায়ে ন খাব লাগিব। ঠিক আছে ন খাওঁ, হেৰি কৰোঁ ন ক'লোঁ ব'লা ক'ৰবাত মিলত ফুৰোঁ। মিললৈ গ'লোঁ, মিলত কৈছে দাদা কথা টিং ধানৰ কাৰণে মিল নচলে ন খাব লাগিব নে। আপুনি এটা কাম কৰক, বেলেগ কোনোবা পাৰ্টি আহি ৰখ, যদি পাৰ্টি বেছিকৈ আহে কেতিয়াবা মই সেইখিনি পেলাই দিম আপুনি। ৰৈ আছোঁ 10টা 10:30 বাজিলে, 11টা বজাত পাৰ্টি এটা আহিলে ব্যৱস্থা তিনি বস্তু তাই যদি মাৰি দিলে আৰু ইয়াতেই আপোনাৰ পিঠালৈ যদি কোনটো পাৰিব চাউল ল'লে মোটা 4:30 নহয় 4:30 নহয়। ইয়াতে এই কথা বতৰা হৈ থাকোঁতে বিভূতি দাদা ময়ো অলপ এনেই কিবি কথা কৈছিলোঁ। ককাইদেউ আমি সদায় ৰৈ থাকোঁ ৰেডিঅ' শুনিবৰ কাৰণে। আৰু ৰেডিঅ' এনেকুৱা এটা মাধ্যম আছিলে, আমি যিকোনো ধৰণৰ সময় তথ্য সকলো ধৰণৰ আমি সেইবিলাক নিৰূপণ কৰিবৰ কাৰণে আমি ৰেডিঅ'ক আমি প্ৰাধান্য দিছিলোঁ, বা ৰেডিঅ' আমাৰ কাৰণে একমাত্ৰ সম্বল আছিলে। আমি স্কুল গৈছিলোঁ, কিমান বজাত কোনটো অনুষ্ঠান দিয়ে আমি নিয়মত মনত আছিলে। এতিয়া 8:50 পোৱাৰ আঞ্চলিক বাতৰি আমি স্কুল যাওঁ। তাৰপিছত তেনেকৈ আহি পিনি আকৌ শুক্ৰবাৰে আমি 12 বজালৈ ৰৈ থাকোঁ ঘৰৰ হাতৰ কাৰণে, মা দেউতা সকলো। আৰু এনেকুৱা হৈছিলে মায়ে এনেকুৱা হৈ গৈছিলে, ৰেডিঅ'ই আমাক সময় নিৰূপণ কৰা এনেকুৱাকৈ আমাক প্ৰভাৱ পেলাইছিলে যে মায়ে কৈ দিব পাৰে ৰেডিঅ' মানে চাহটো কোনখিনিত পৰিলে 12 বাজে আৰু এই ৰেডিঅ'টো খোল মানে চাহটো পালেহি ঘৰৰ হাত ধৰি দিব হ'ল। তেনেকুৱা পৰিৱেশত ডাঙৰ হৈছিলোঁ। সঁচাকৈ আজি বহুত ভাল লাগিছে। আৰু মই যেতিয়া গম পাইছে ঘৰত যে মই আজি ৰেডিঅ' অল ইণ্ডিয়া ৰেডিঅ' ডিব্ৰুগড় কেন্দ্ৰলৈ আহিম, তেতিয়া মা দেউতাৰ ইমানেই মানে ভাল লাগিছে। ককাইদেউ কৈছিলে যে ময়ো যাওঁ, কিবা সুবিধা হ'ব নেকি। মই ক'লোঁ তই যাব নোৱাৰিবি ককাইদেউ, কিন্তু সেইটো বাৰু পিছৰ কথা। কিন্তু তেওঁলোকো মানে বহুত আজি ফূৰ্তি পাইছে আৰু মোৰো বহুত ডাঙৰ এটা সপোন পূৰণ হৈছে বুলি ভাবোঁ। আৰু সঁচাকৈ ৰেডিঅ'ই আমাক কেৱল হেৰিয়ে নহয়, কেৱল মনোৰঞ্জনেই নহয়, আমাৰ শিক্ষাৰ ক্ষেত্ৰতো আমাৰ সেই সময়তে আমি কুইজ শিতান বা আমাৰ প্ৰশ্ন আপোনাৰ উত্তৰ আমি তেনেকুৱাবিলাক শুনিছিলোঁ। আৰু এইটো কথাও ঠিক যে আজিৰ যিহেতু প্ৰতিযোগিতাৰ যুগ, বা আজি বিভিন্ন ধৰণৰ TRP কিবাকিবিৰ কাৰণে বিভিন্ন ধৰণৰ আজিকালি ব্যক্তিগত নিউজ চেনেল ওলালে, কিন্তু নিৰ্ভৰযোগ্য আৰু যিটো বিশ্বাসযোগ্য আমি ৰেডিঅ'কে প্ৰাধান্য দিওঁ। আমি এতিয়াও ৰেডিঅ' শুনো। সঁচাকৈ ভাল লাগিছে। আৰু আজি মই আমাৰ গাঁৱত বা আমাৰ অঞ্চলততো কিংবদন্তি বুলিয়ে ক'ব লাগিব ৰুজুতি দুৱৰা ছাৰ, পৰশা বাইদেউ, জিন্তু ছাৰক আমি সৰুতে পোৱা নাছিলোঁ। বহুত আগৰ পৰা ৰেডিঅ' চাৰ্ভ কৰি আছে, আমি পিছত আহিছোঁ। জিন্তু ছাৰক আমি সৰুতে পোৱা নাছিলোঁ, কিন্তু এতিয়া পাওঁ। তেওঁ প্ৰত্যেকটো নহয়, কেতিয়াবা সময়ৰ কাৰণে শুনিব নাপাওঁ, তথাপিতো তেওঁৰ অনুষ্ঠানবিলাক শুনো। কিন্তু ৰূপজ্যোতি দুৱৰা ছাৰ বা পৰশা বাইদেউহঁত আমাৰ গাঁও বা আমাৰ অঞ্চলত কিংবদন্তি তেতিয়াই হৈছিলে আৰু লগ পোৱাৰ ইচ্ছা এটা আছিলে। আজি সঁচাকৈ ভাল লাগিছে। আৰু এইকাৰণে মই প্ৰাঞ্জল ছাৰকো বিশেষভাৱে ধন্যবাদ দিছোঁ। তেওঁ ইমানখিনি সুবিধা আছিলে আৰু খুব খৰতকীয়াকৈ আমি আহিলোঁ। মানে আমাৰ যিহেতু পৰিস্থিতিও ভাল নহয়, আমাৰ গাড়ী বাড়ীৰো অলপ অসুবিধা হৈছিলে, আমি তেনেকৈ বহুত উৎসাহে আহিলোঁ। আৰু সঁচাকৈয়ে ভাল লাগিছে। মই আপোনালোকক ধন্যবাদ জনাইছোঁ। নমস্কাৰ, সকলোকে মই শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। মই বেছিকৈ নকওঁ, মোৰ এটা সৰু অভিজ্ঞতা ক'ম। তেতিয়া মই ছাৰক কৈছিলোঁ বাহিৰত অলপ আগত, মানে মই তেতিয়া মেট্ৰিক পৰীক্ষা দিলোঁ। সেইদিনা মেট্ৰিক পৰীক্ষাৰ আগত মানে বন্ধ পাওঁ যে এমাহমান, তেতিয়া মই মেট্ৰিক পৰীক্ষাৰ প্ৰস্তুতি চলাইছোঁ। আৰু শুক্ৰবাৰে ফোন ইন হৰা হাতৰি শুনো। তাৰপিছত মানে মই কি হয়, নহয় এটা ৰেডিঅ' আছিলে আৰু মানে এটা ফোন আছিলে। তাৰপৰা মই কি কৰোঁ যে ভাবোঁ মানে আপোনালোকৰ যেতিয়া মানে অনুষ্ঠানটো বাজে, তেতিয়া মই ভাবোঁ কেনেবাকৈ যদি কথা পাতিব পৰা এদিন। তাৰপৰা কি কৰোঁ মানে এফালে পঢ়ি থাকিব লাগে, যদি ৰেডিঅ'টো শুনি থাকোঁ মই মানে ঘৰত খুব গালি খাওঁ। এদিনটো মাৰো খাইছোঁ মই আৰু কয় পৰীক্ষা আছে এইটো কেলৈ শুনি থাকোঁ। মই কি কৰোঁ মনে সৰুকৈ চং দি লগাই, তাৰপিছত মই ফোনটো মানে লগাই থৈ দিওঁ, কাট খালে নহয় আকৌ অট'মেটিক লাগি যায়। তাৰপিছত নাই বিজি পাওঁ তেনেকৈ মানে প্ৰায় মই 2 বছৰমান ফোন লগালোঁ। আৰু এতিয়ালৈকে মই আৰু কেইমাহমানৰ আগতেও মই লগাইছিলোঁ এবাৰ, কিন্তু এতিয়া লগা নাই। মানে সেইটো তাৰপৰা এনেকৈ ভাবিছিলোঁ যে কেনেবাকৈ লগ পোৱা দিম। তাৰপৰা এই ছাৰৰ জিন্তু ছাৰক মই শুনো, ভাবোঁ ইমান ধুনীয়া মাতটো মানে ক'ৰ পৰা আহিছে এনেকুৱা ভাবোঁ আৰু তেনেকৈ। তাৰপৰা মই যদি কেনেবাকৈ লগ পালোঁ হেৰি এনেকৈ ভাবোঁ আৰু। তাৰপৰা আজি লগ পাই বহুত ইমানেই ভাল লাগিছে, মানে মই ভাষাৰে প্ৰকাশ কৰিব নোৱাৰোঁ। আৰু মানে ৰেডিঅ'ৰ কথা যদি ক'বলৈ যাওঁ তেনে বিভূতি দাদাই ক'লে ইমান সুন্দৰকৈ, মই বেছিকৈ বহলাই নকওঁ। কাৰণ ৰেডিঅ'টো আমি বাকীবিলাক ক্ষেত্ৰতকৈ ৰেডিঅ'টো মানে এটা বেলেগ, মানে আমাৰ যিটো মানসিক হেৰি মানে আমাৰ সেইটো বহুত মানে সুস্থিৰভাৱে আমাক বজাই থয়। গতিকে মই খুব ভাল লাগিছে আজি ইয়াত আহি। আৰু মানে মই সেইকাৰণে বেছিকৈ কথাও মানে ইমানেই ভাল লাগিছে আপোনালোকক লগ পাই। আৰু মানে কি হয়, আমাৰ ঘৰৰ ওচৰৰ মানে আমাৰ খুৰী এগৰাকী আছে ৰেডিঅ' শুনে,
তেওঁ কয় মানে এই মানে ছাৰৰ লগত যেতিয়া অনুষ্ঠান কৰিছিলোঁ তেওঁ কৈছে ছাৰক লগ পালি এনে কৈছে মানে ইমানেই মানে ভাল পায় তেওঁলোকে আপোনালোকক ভাল পায় মানে ইমান মানে আপোন মানুহ তেনেকুৱাতে মানে ভাল লাগে সেইবিলাক দেখি বহুত ভাল লাগে আৰু তোমালোককো এটা কথা কওঁ যে তোমালোক সঁচাকৈ লাকি জীৱনৰ শিক্ষা পাই তোমালোকে ডাঙৰ হৈছা কেতিয়াও নাভাবিবা যে আমি দুখীয়া নেকি অলপ বা অকণমান চহৰীয়া আমি অভিজ্ঞতাবোৰ পোৱা নাই নেকি সেইটো তোমালোকে কেতিয়াও নাভাবিবা ইমান সুন্দৰকৈ নিজকে প্ৰকাশ কৰিব কেৱল এই আচল শিক্ষা যিসকলে পাইছে তেওঁলোকেহে পাৰে কোৱা তোমাৰ কথাটো মই ব্ৰিফ কৰিলোঁ মই আৰু বিশেষ নকওঁ আপোনালোকক লগ পাই আজি বহুতেই ভাল লাগিল আৰু গতিকে আকৌ মানে লগ পাম বুলি পামেই আৰু পামেই আপোনালোকে যাব আমি যাক হিমু বুলি কওঁ অৰ্থাৎ আমাৰ কলেজৰ হিৰণজ্যোতি ফুকন সি তাত ৰেডিঅ'ত গৈ এটা ডাইলগ শুনাই দিলে আৰু বহুত ভাল লাগিলে তাৰ সেই ডাইলগটো শুনি লওঁ আহকচোন শ্ৰদ্ধেয় ৰাইজ আমি ৰাতিপুৱা ঘৰত মা দেউতাই ভাত খুৱাই পঠিয়াই আৰু আমাৰ যুৱ নেতাসকলে কি কৰে যে তেওঁলোকে ঘৰৰ পৰা ভাত খাই আহি অন্যান্য কামত ব্যস্ত হৈ থাকে যিহেতু ইমানবোৰ ইমান দেৰি হৈ গ'ল গতিকে কিবা এটা জানো নাখালে হ'ব আহক কিবা এটা খাই লওঁ এই অকলীয়া দিব এটা খাই খাই খোৱাটো উৰাই দিছা ন এইফালে আমি আকাশবাণী ডিব্ৰুগড়ৰ পৰা আহিলো এতিয়া আমি ভাত খাবলৈ অলপ দেৰি ৰখিছো আৰু মই এতিয়া সকলোৰে মন্তব্যটো ল'ব বিচাৰিছো তেওঁলোকৰ কেনেকুৱা লাগিলে আহি কেনেকুৱা অভিজ্ঞতা তেওঁলোকৰ প্ৰথম মই ছাৰবা আৰম্ভ কৰিছো সঁচাকৈ আজি এটা খুব ভাল অনুভৱ আমি আমাৰ এটা সপোন আছিল যে আমি এদিন আমাৰ যিসকল প্ৰতিভাৱান যুৱ বন্ধু তেওঁলোকৰ লগত আমি এটা খুব সুন্দৰ অনুষ্ঠান কৰিম বা আমি সকলোৱে গৈ আকাশবাণীৰ অনুষ্ঠানটো কৰিম আৰু আমি সঁচাকৈ আজি ভাল লাগিছে যে সকলোৱে অতি সুন্দৰ আৰু উচ্চমানৰ অনুষ্ঠান পৰিৱেশন কৰি আহিছে কেৱল সেয়াই নহয় যে আমাৰ অনুষ্ঠানটোত আমি যথেষ্ট প্ৰশংসিত হৈছোঁ আমাৰ আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ যিসকল শ্ৰদ্ধাৰ কৰ্মচাৰী লগতে বিষয়ববীয়া আমাৰ বিশেষকৈ ৰূপজ্যোতি দুৱৰা ছাৰ আমাৰ পৰশা বাইদেউ আৰু জিন্তু দাই আমাক যথেষ্ট পৰিমাণে উৎসাহিত কৰিলে আমি তেওঁলোক আটাইকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মই ভাবোঁ ই এটা আমাৰ যাত্ৰাৰ নতুন যাত্ৰাৰ এটা বাট খোল খাইছে হয় আৰু এই বাটেৰে আমি আমাৰ নতুন প্ৰজন্ম সকলো আগবাঢ়ি যাব লাগে আৰু আমি ভাল ধৰণে কাম কৰি আমাৰ যিসমূহ আমাৰ যিবোৰ সৃষ্টি সেই সৃষ্টিবোৰ যুগমীয়া কৰিব লাগে সেয়া কওঁ হয় নিশ্চয় আমাৰ লগত আৰু এজন আমাৰ দাদা আছে বিভূতি মোহন আৰু তেওঁ বৰ্তমান কটন কলেজত অধ্যয়ন কৰি আছে তেওঁৰ পৰা অকণমান মতামতটো জানিব বিচাৰিছোঁ তেওঁ কেনেকুৱা লাগিলে আজি গৈ কেনেকুৱা অভিজ্ঞতা হ'ল হয় বহুত ভাল লাগিলে আজিৰ দিনটো জীৱনত স্মৰণীয় হৈ ৰ'ব বহুত দিনীয়া সপোন এটা আছিলে যে আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰলৈ এদিন আহিম প্ৰিয় মানুহবিলাক চিনাকি কণ্ঠবিলাকৰ লগত চিনাকি হ'ম আৰু আজি সেইটো দিন আমাৰ কাৰণে আহি পৰিল সঁচাকৈ ভাল লাগিল হয় ধন্যবাদ এইফালে আছে আমাৰ মামা এনেই আমি কলেজৰ মানুহ হিৰণজ্যোতি কোৱা যথেষ্ট ভাল লাগিলে জীৱনত ভাবিছিলোঁ এদিন আকাশ পেনিলে আহিম বুলি সৰুৰে পৰা কিন্তু আজি পালোহি আহি মেলি ভাল লাগিলে চক আন্ধাৰ মুন্ধাৰে আমি সকলোৱে খানা খালোঁ ইয়াতে আৰু খাই বৈ আমি সকলোৱে ওলাই আহিলোঁ সিহঁতি ওলাই আহিছে ধুনীয়াকৈ আকৌ গাড়ীত উঠিম গাড়ীত উঠি আমাৰ ঘৰমুখী যাত্ৰা হ'ব আৰু যাওঁতে বস্তু এটা দেখাবলৈ পাহৰিলোঁ এইফালে চকচোন ওখ যে এইবিলাক টাঙাৰবিলাক ওলাইছে খুঁটাবিলাক ওলাইছে সেইটো হৈছে ডিব্ৰুগড়ৰ এটা ট্ৰেন্সমিটাৰ হয় ডিব্ৰুগড়ৰ পৰা অনুষ্ঠানবিলাক পঠিয়াই দিয়ে আৰু আমাৰ গোটেই চবেই শুনিব পৰাকৈ চব এনেকৈ মানে প্ৰেৰণ কৰি দিয়ে আৰু এইটো আছে ডিব্ৰুগড় লেপেট কটাত আৰু এনেকৈ আমি আহিলোঁ আৰু ভাত খাই উঠি মই দুজনমানৰ মন্তব্য লৈছিলোঁ তেন্তে চাওঁ কি ক'লোঁ খানাটো এই মাত্ৰ খাই আহিছোঁ আমি অলপ আন্ধাৰ এটা হ'লে এইফালে বাহিৰ পেলাই চাওঁ আৰু এই খানাটোৰ ওপৰত অলপ ক'ব কিবা এটা কেনেকুৱা লাগিলে আজি খানাটো একদম ঝাকাচ লাগিছে তেনেকুৱা খানা নাপায় বহুত দিনৰ মূৰত কৰোণাৰ পাছত ওলাই আহিছোঁ লগৰবোৰ কেনেকৈ খালে একদম দবৰাই দিছে কোনোবাই উঠিব নোৱাৰিছিলে বোলে উঠিব নোৱাৰাকৈ খাইছে প্লেট একদম থপথপকৈ কমি গৈছে নেক্সট টাইম যদি হেৰি খাবলৈ সিহঁতৰ লগত মই নাহোঁ প্লেট সেনেকৈ কৈছে আৰু এটা কথা বহুত দিনৰ মূৰত কৰোণাৰ পাছত আহিছোঁতো আৰু প্ৰথমবাৰ আহিছোঁ ভাগ্য ভাল সেইবাৰ খানা খাই যাবলৈ পাইছোঁ প্ৰথম এনেকৈ কৰিবলৈ পৰা যায় নহয় একদম প্ৰথমবাৰ প্ৰট'কল মানি পিছে আমি আহিছোঁ দেই মজা আপুনি বেয়া নাপাব মানে কেমেৰাটো অকণমান খেলি মেলি মোৰটো ভাল লাগিলে মানে জানিব পাৰিলোঁ আৰু এতিয়া
দিনজ্যোতি আছে, দিনজ্যোতিয়ে ক'ব আজি কেনেকুৱা লাগিলে গৈ। এতিয়া খানাটো খাই আহিলে খানা কথা ক'ব, তাত গৈ কেনেকুৱা অভিজ্ঞতা হ'ল চব ক'ব। খুব ধুনীয়া এটা অভিজ্ঞতা হ'ল আৰু ৰেডিঅ'ত সদায় শুনি থকা আমি আপোন মাতসমূহ আজি শুনিবলৈ পাইছোঁ। সন্মুখত পাই খুবেই আজি আনন্দিত, ক'বলৈ ভাষা নাই, বহুত ভাল লাগিলে তাত গৈ। আৰু খানাটো বহুত ভালেই লাগিলে। ভোকৰ ভাত যিহেতু তৃপ্তিয়ে হয় সদায়, সেইবাবে খানাটো উঠিব নোৱাৰিছিলে বোলে। অঁ হেমাশ্ৰী, হেমাশ্ৰী উঠিব নোৱাৰিছিলে দেই। উঠিব নোৱাৰিছিলে খাই, মই কিন্তু দেখা নাই দেই, উৎপলে দেখিছিলে উঠিব নোৱাৰিছিলে। আমি নৱজ্যোতি মই তেনেকে আমি দাঙি লৈছো, দাঙি পিনে তুলিছো, নহ'লে উঠিব পৰা নাছিল। হয় দেই, হ'ব দিয়া। বহুত ভাল লাগিলে, ভাষাৰে বনাব নোৱাৰো আৰু এতিয়া বৰ্তমান চাৰ্জাৰে যেতিয়া মানে মনটো বেছি ভাল লাগিছে মানে সিমানে। ঠিক আছে, অঁ এইফালে আছে, অঁ আকৌ আহিম কেতিয়াবা। অঁ ঠিক আছে।